নমস্কাৰ জিকে উইথ নয়ন ছাৰৰ এটা অতি চমু নতুন ভিডিঅ'লৈ আপোনালোকক বহুদিনৰ মূৰত স্বাগতম জনাইছোঁ। আজি 26 নৱেম্বৰ ভাৰতৰ সংবিধান দিৱস। এই সংবিধান দিৱস উপলক্ষে ভাৰতৰ সংবিধান ইয়াৰ ইতিহাস আৰু বৈশিষ্ট্যৰ ওপৰত এক চমু অৱলোকনেৰে আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ। লগতে কেইটামান অতি আকৰ্ষণীয় প্ৰশ্ন এই ভিডিঅ'টোৰ শেষত দিয়া থাকিব, গতিকে ভিডিঅ'টো যাতে আপোনালোকে শেষলৈকে চাই আমি আগবাঢ়িবলৈ ওলাইছোঁ। ভাৰতৰ সংবিধান কি? ভাৰতৰ সংবিধান ভাৰতৰ সৰ্বোচ্চ আইনী নথি। এই নথিখনত চৰকাৰী প্ৰতিষ্ঠানৰ মৌলিক ৰাজনৈতিক সংহিতা, গাঁথনি, পদ্ধতি, ক্ষমতা, কৰ্তব্যৰ সীমা নিৰ্ধাৰণ কৰা কাঠামো নিৰ্ধাৰণ কৰা হৈছে আৰু মৌলিক অধিকাৰ, নিৰ্দেশনামূলক নীতি আৰু নাগৰিকৰ কৰ্তব্যসমূহ উল্লেখ কৰা হৈছে। ই বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ লিখা ৰাষ্ট্ৰীয় সংবিধান। এতিয়া আহিছোঁ ভাৰতৰ সংবিধানৰ ইতিহাসৰ ওপৰত পৰ্যালোচনা আগবঢ়াবলৈ। ভাৰতৰ সংবিধানখন এদিনতে লিখি উলিওৱা বা এটা বৈঠকতে লিখি উলিওৱা এক নথি নহয়। আমি ইয়াৰ উৎস জানিবলৈ হ'লে ইতিহাসৰ বুকুৰে আগবাঢ়ি যাব লাগিব। আপোনালোকে ডিছপ্লেত দেখিছে কেইখনমান আইনৰ নাম। এই আইনকেইখনে ভাৰতৰ সংবিধানৰ বাবে এক ভেটি স্থাপন কৰিছিল। নিয়ন্ত্ৰণ আইন 1773, পিটৰ ভাৰত আইন 1784, চনদ আইন 1793, চনদ আইন 1813, চনদ আইন 1833, চনদ আইন 1853। ইয়াৰ পাছতো আন এক গতি লাভ কৰিছিল, যাৰ বিষয়ে পৰৱৰ্তী পৰ্যায়ত কোৱা হ'ব। এতিয়া এই আইনকেইখনৰ বিষয়ে চমুকৈ আমি চাওঁ আহক। নিয়ন্ত্ৰণ আইন 1773। এই আইনখনৰ জৰিয়তে কলিকতাত উচ্চতম ন্যায়ালয় স্থাপন কৰা হৈছিল। প্ৰথমবাৰৰ বাবে ভাৰতত উচ্চতম ন্যায়ালয়। কাৰ্যবাহী পৰিষদৰ সৈতে বংগৰ গভৰ্ণৰ জেনেৰেল পদ সৃষ্টি কৰা হৈছিল আৰু গভৰ্ণৰ জেনেৰেলৰ অধীনত বংগ, মাদ্ৰাজ আৰু বম্বে প্ৰশাসনক কেন্দ্ৰীভূত কৰা হৈছিল। পিটছ ইণ্ডিয়া এক্ট, পিটৰ ভাৰত আইন 1784 ইয়াৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ক্ষমতাক বাণিজ্যিক আৰু ৰাজনৈতিক কামত বিভক্ত কৰা হৈছিল। কোম্পানীটোৰ ৰাজনৈতিক কাম কাজ চোৱাচিতা কৰিবলৈ নিয়ন্ত্ৰণ বোৰ্ড গঠন কৰা হৈছিল। ইয়াৰ পাছত আহিল চাৰ্টাৰ এক্ট 1793। ইয়াৰ জৰিয়তে অৰ্থাৎ চনদ আইন 1793, ইয়াৰ জৰিয়তে কোম্পানীৰ বাণিজ্যিক একচেটিয়া অধিকাৰ আৰু 20 বছৰৰ বাবে বৃদ্ধি কৰা হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা কোৱা হৈছে। তাৰ পাছত আহিল চাৰ্টাৰ এক্ট অৰ্থাৎ চনদ আইন 1813, যাৰ জৰিয়তে চাহ আৰু আফিঙৰ ব্যৱসায়ৰ বাহিৰে ভাৰতৰ সৈতে কোম্পানীৰ বাণিজ্যৰ একচেটিয়া অধিকাৰৰ অন্ত হ'ল। খ্ৰীষ্টান মিছনেৰীসকলক ভাৰতত প্ৰৱেশৰ অনুমতি দিয়া হ'ল। ইয়াৰ পাছত আহিল 1833 চনৰ চাৰ্টাৰ এক্ট। ইয়াৰ জৰিয়তে বংগৰ গভৰ্ণৰ জেনেৰেলৰ অধীনত ভাৰতৰ প্ৰশাসন কেন্দ্ৰীভূত কৰা হ'ল আৰু ইয়াৰ বংগৰ গভৰ্ণৰ জেনেৰেলকে ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হ'ল। ভাৰতৰ বাবে একক বিধান পৰিষদ স্থাপন কৰা হ'ল। কোম্পানীৰ ব্যৱসায়িক কাৰ্যকলাপ বিলুপ্ত কৰা হ'ল। চাৰ্টাৰ এক্ট 1853 অনুসৰি ভাৰতৰ অসামৰিক সেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰৱৰ্তন কৰা হৈছিল। বিধান পৰিষদখন সম্প্ৰসাৰণ কৰি বেচৰকাৰী সদস্যসকলক অন্তৰ্ভুক্ত কৰা হৈছিল। গভৰ্ণৰ জেনেৰেল কাউন্সিলৰ বিধানসভা জড়িত কাৰ্য আৰু কাৰ্যবাহী কাৰ্যসমূহ পৃথক কৰা হৈছিল। গতিকে আমি এইকেইখন আইন অৰ্থাৎ নিয়ন্ত্ৰণ আইন, পিটৰ ভাৰত আইন 1784, চনদ আইন, চাৰ্টাৰ এক্ট 1793, 1813, 1833 আৰু 1853 এইকেইখনৰ বিষয়ত আলোকপাত কৰিলোঁ। এই আইনসমূহে ভাৰতৰ প্ৰতিনিধিত্বমূলক প্ৰতিষ্ঠানসমূহ ক্ৰমান্বয়ে বিকাশৰ ভেটি স্থাপন কৰিছিল আৰু অৱশেষত ভাৰতীয় সংবিধানৰ ৰূপায়ণৰ পথ প্ৰশস্ত কৰিছিল। এনেদৰে সময় আগবাঢ়ি গ'ল। আমি ইয়াত আপোনালোকৰ বাবে এখন ছবি আগবঢ়াব বিচাৰিছোঁ যে 1857 চনৰ চিপাহী বিদ্ৰোহৰ কেইগৰাকীমান নেতাৰ ইয়াত নামসমূহ মচি দিয়া হৈছে
আপোনালোকে এই নামসমূহ ক'বলৈ চেষ্টা কৰক নিশ্চয় আপোনালোকে নামসমূহ আওৰাবলৈ বা চিনাক্ত কৰিবলৈ সক্ষম হৈছে ইয়াৰ পৰৱৰ্তী স্লাইডত আমি এই নামসমূহ দিছোঁ অৰ্থাৎ ওপৰৰ শাৰীত বাওঁফালৰ পৰা বাহাদুৰ শাহ 1 ৰাণী লক্ষ্মীবাই তান্তিয়া টোপ বা টপি তলৰ শাৰীত বাওঁফালৰ পৰা মংগল পাণ্ডে মাজত বেগম হজৰত মহল আৰু সোঁফালে আছে কোঁৱৰ সিং আমাৰ অসমৰো মণিৰাম দেৱান পিয়লি বৰুৱা আদি ঠিক এইখিনি সময়তে চিপাহী বিদ্ৰোহৰ স্ফুলিংগ অসমতো জগাই তুলিবলৈ সক্ষম হৈছিল এই চিপাহী বিদ্ৰোহৰ 1857 চনৰ ঠিক এবছৰৰ পাছতেই 1858 চনত ভাৰত চৰকাৰ আইন আহে ভাৰত চৰকাৰ আইন 1858 ক্ষমতাক ব্ৰিটিছৰ হাতত কেন্দ্ৰীভূত কৰি এক ঐক্যবদ্ধ ভাৰতীয় প্ৰশাসনৰ ভেটি স্থাপন কৰিলে এই আইনখনে প্ৰতিনিধি প্ৰতিষ্ঠানৰ প্ৰৱৰ্তন কৰি ভাৰতত গণতান্ত্ৰিক শাসনৰ পথ প্ৰশস্ত কৰিলে এই আইনখনে ভাৰতীয় অসামৰিক সেৱাৰ সংস্কাৰ কৰি ভাৰতীয়সকলক প্ৰশাসনত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰি পেছাদাৰী অসামৰিক সেৱাৰ ভেটি স্থাপন কৰিলে তাৰ পাছতে আহিল ভাৰতীয় পৰিষদ আইন 1861 ই ভাৰতৰ স্বশাসনৰ ভেটি স্থাপন কৰিলে প্ৰতিনিধিত্বমূলক চৰকাৰৰ উপাদানসমূহ প্ৰৱৰ্তন কৰি ভৱিষ্যতে সাংবিধানিক সংস্কাৰৰ পথ প্ৰশস্ত কৰিলে পোৰ্টফলিঅ' ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিলে বিভিন্ন ডিপাৰ্টমেণ্টবোৰ বণ্টন কৰা হৈছিল বিভাগসমূহ বিধানসভাৰ ক্ষমতা গভৰ্ণৰ জেনেৰেল পৰিষদ আৰু প্ৰাদেশিক পৰিষদক বিধানসভাৰ আইন প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰা হৈছিল 1885 চনত আমি সকলোৱে জানো ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল আৰু তাৰ পাছৰ সময়ত 1892ত এখন নতুন আইন আহিল ভাৰতীয় পৰিষদ আইন সম্প্ৰসাৰিত বিধান পৰিষদ এই আইনখনে কেন্দ্ৰীয় আৰু প্ৰাদেশিক বিধান পৰিষদ উভয়তে সদস্যৰ সংখ্যা বৃদ্ধি কৰিলে যাৰ ফলত ভাৰতীয় শাসন ব্যৱস্থাত অধিক সদস্যৰ অংশগ্ৰহণৰ সুবিধা হ'ল পৰোক্ষ নিৰ্বাচনৰ প্ৰৱৰ্তন কৰিলে ইয়াৰ ফলত এতিয়া য'ত আমাৰ পৰোক্ষ নিৰ্বাচন বৰ্তমান ৰাজ্যসভালৈ হৈ থাকে পৰোক্ষ নিৰ্বাচন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় যাৰ ফলত প্ৰতিনিধিত্বৰ সুবিধা হয় বিভিন্ন ধৰণে সমাজৰ সকলো শ্ৰেণীক প্ৰতিনিধি দিওৱাৰ সুবিধা এই পৰোক্ষ নিৰ্বাচনে প্ৰদান কৰিলে বৰ্ধিত বিধানসভাৰ ক্ষমতা এই আইনখনে বিধান পৰিষদসমূহক বাজেটৰ বিষয়ে আলোচনা কৰিবলৈ আৰু কাৰ্যবাহীক প্ৰশ্ন কৰাৰ ক্ষমতা প্ৰদান কৰি জবাবদিহিতা আৰু স্বচ্ছতাক লাভান্বিত কৰিলে আৰু ভাৰতীয়সকলৰ যি ৰাজনৈতিক চেতনা তাকো উদ্দীপ্ত কৰি তুলিছিল ভাৰতৰ জাতীয়তাবাদী আন্দোলনক অধিক ইন্ধন যোগাইছিল এই আইনখনে যাৰ ফলত স্বশাসন আৰু সাংবিধানিক সংস্কাৰৰ দাবী বৃদ্ধি পাইছিল ইয়াৰ পাছত আহিল ভাৰত চৰকাৰ আইন 1909 আৰু 1919 ভাৰত চৰকাৰ আইন 1909 যাক আমি মৰলেমিণ্টো সংস্কাৰ বুলি জানো ই সীমিত ভাৰতীয়ৰ অংশগ্ৰহণ বিধান পৰিষদসমূহৰ কেইখনমান আসনৰ বাবে পৰোক্ষ নিৰ্বাচন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল যদিও এইবোৰত সীমিত আৰু ব্ৰিটিছৰ নিয়ন্ত্ৰণত আছিল বিধানসভাৰ ক্ষমতা বৃদ্ধি বাজেটৰ বিষয়ে আলোচনা আৰু পৰিপূৰক প্ৰশ্ন সুধিবলৈ কমপ্লিমেণ্টাৰী কুৱেশ্যনছ বিধান পৰিষদসমূহক অধিক ক্ষমতা প্ৰদান কৰা হৈছিল ভাৰত চৰকাৰৰ আইন 1919 জালিয়ানৱালাবাগ হত্যাকাণ্ড য'ত হৈছিল সেই চনটোতে যাক আমি মণ্টেগো চেমছফৰ্ড সংস্কাৰ বুলি জানো ইয়াত ডায়েৰাৰ্কি ছিষ্টেম অৰ্থাৎ বিষয়সমূহক স্থানান্তৰিত আৰু সংৰক্ষিত তালিকাত বিভক্ত কৰি ডায়েৰাৰ্কি ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল বদলি হোৱা বিষয়সমূহ প্ৰাদেশিক বিধায়িনী দলৰ প্ৰতি দায়বদ্ধ ভাৰতীয় মন্ত্ৰীসকলে পৰিচালনা কৰিব লাগিছিল দ্বি সদস্যৰ বিধানসভা কেন্দ্ৰৰ পৰ্যায়ত দ্বি সদস্য বিধানসভা স্থাপন কৰা হৈছিল দুইখন আইনৰ পৰিসৰ সীমিত হ'লেও ভাৰতৰ সাংবিধানিক যাত্ৰাৰ দিশত উল্লেখযোগ্য পদক্ষেপ আছিল অধিক সংস্কাৰ আৰু শেষত ভাৰতীয় স্বাধীনতা আৰু ইয়াৰ সংবিধান প্ৰণয়নৰ ভেটি স্থাপন কৰিছিল প্ৰতিনিধিত্বমূলক চৰকাৰ সীমিত স্বশাসন জনসাধাৰণৰ অংশগ্ৰহণ আদিৰ উপাদান প্ৰৱৰ্তন কৰি এই আইনসমূহে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ বিকাশ আৰু ভাৰতীয় জাতীয়তাবাদৰ বৃদ্ধিত অৰিহণা যোগাইছিল এইখিনিতে আহিল তিনিখন ঘূৰণীয়া মেজমেল ইয়াত
প্ৰথমখন ঘূৰণীয়া মেজমেলত হৈছিল লণ্ডনত 1930 চনত, য'ত ভাৰতীয় জাতীয় কংগ্ৰেছে অংশগ্ৰহণ কৰা নাছিল। 31 চনত গান্ধী আৰউইন চুক্তি হয় আৰু 31 চনতে দ্বিতীয় ৰাউণ্ড টেবুল কনফাৰেন্স ঘূৰণীয়া মেজমেল হয় লণ্ডনত। মহাত্মা গান্ধী আৰু মুছলিম লীগে, মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আৰু মুছলিম লীগে এই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল। তৃতীয় ঘূৰণীয়া মেজমেল হয় 1932 চনত লণ্ডনতেই, কিন্তু ইয়াত ভাৰতীয় জাতীয় কংগ্ৰেছে অংশগ্ৰহণ কৰা নাছিল। এই ৰাউণ্ড টেবুল কনফাৰেন্স ঘূৰণীয়া মেজমেল কেইখনে 1935 চনৰ গভৰ্ণমেণ্ট অৱ ইণ্ডিয়া এক্ট তাৰ ভেটি স্থাপন কৰিলে আৰু আহিল ভাৰত চৰকাৰ আইন অৰ্থাৎ গভৰ্ণমেণ্ট অৱ ইণ্ডিয়া এক্ট 1935। এই আইনখন আমাৰ বৰ্তমান সংবিধানৰ মেৰুদণ্ড। ফেডাৰেল গাঁথনি, এই আইনত কি আছে চাই লওঁ। ফেডাৰেল গাঁথনি, কেন্দ্ৰ আৰু প্ৰদেশৰ মাজত ক্ষমতা বিভাজন স্থাপন কৰিলে। বিধানসভাৰ কাঠামোটো যিটো ষ্ট্ৰাকচাৰ, কেন্দ্ৰত 2 সদস্যযুক্ত বিধানসভা আৰু প্ৰদেশসমূহক 1 সদস্যীয় বিধানসভা গঠন কৰিলে। প্ৰশাসনিক গাঁথনি, ফেডাৰেল আদালত আৰু জনসেৱা আয়োগক স্থাপনকে ধৰি প্ৰশাসনীয় গাঁথনিৰ ৰূপৰেখা দাঙি ধৰিলে। জৰুৰীকালীন অৱস্থা, জৰুৰীকালীন ক্ষমতাৰ বাবে অন্তৰ্ভুক্ত বিধান অৰ্থাৎ আইন। সাংবিধানিক পৰিকাঠামো, নাগৰিকত্ব, নিৰ্বাচন আৰু ন্যায়পালিকাৰ ব্যৱস্থাকে ধৰি এক মৌলিক সাংবিধানিক পৰিকাঠামো এই আইনখনে প্ৰদান কৰিলে। এই ভাৰত চৰকাৰ আইন 1935 বিভিন্ন কাৰণত যিহেতু সম্পূৰ্ণ স্বাধীনতাৰ কথা ইয়াত উল্লেখ নাই, গতিকে ভাৰতীয়সকলৰ একেবাৰে মনঃপুত নহ'ল আৰু 1938 চনত পণ্ডিত নেহৰুৱে সংবিধান সভাৰ দাবী উত্থাপন কৰিলে। ইয়াৰ পাছত আহিলে ক্ৰিপছ মিছন। প্ৰথমবাৰৰ বাবে ব্ৰিটিছ চৰকাৰে ভাৰতক ডমিনিয়ন হোৱাৰ অধিকাৰ স্বীকাৰ কৰিলে। এতিয়াও পূৰ্ণাংগ স্বাধীনতা দিয়া নাই। ভাৰতীয়ে নিজাকৈ সংবিধান প্ৰণয়ন কৰিব পাৰিলেহেঁতেন। প্ৰদেশসমূহে পৃথকে সংঘ হিচাপে স্বাধীনতা দিয়াৰ প্ৰস্তাৱ 1947 চনত দেশ বিভাজনৰ আৰ্হি হিচাপে পৰিগণিত হয়। কমনৱেলথৰ পৰা আত্মসমৰ্পণ কৰাৰ অধিকাৰে পিছৰ পৰ্যায়ত সম্পূৰ্ণ সাৰ্বভৌমত্বৰ ইংগিত দিছিল। অন্তৰ্বৰ্তী প্ৰশাসনত ভাৰতীয়সকলৰ অংশগ্ৰহণৰ নিশ্চয়তা দিয়া হৈছিল ক্ৰিপছ মিছন। 1942 চনত ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ যুদ্ধৰ প্ৰচেষ্টাত ভাৰতীয়সকলৰ সমৰ্থন লাভৰ এক ব্যৰ্থ প্ৰচেষ্টা আছিল এই ক্ৰিপছ মিছন। তাত স্বাৰ্থ আছিল ব্ৰিটিছৰ। ছাৰ ষ্টাফৰ্ড ক্ৰিপছৰ নেতৃত্বত ইয়াৰ লক্ষ্য আছিল যুদ্ধৰ পিছত ডমিনিয়নৰ মৰ্যাদা প্ৰদান কৰা আৰু ভাৰতৰ সংবিধান ৰচনা কৰিবলৈ এখন সংবিধান সভা। কিন্তু এই প্ৰস্তাৱসমূহৰ সীমাবদ্ধতা আৰু তাৎক্ষণিক স্বাধীনতাৰ অভাৱৰ বাবে কংগ্ৰেছ আৰু মুছলিম লীগ দুয়োটা দলে ইয়াক নাকচ কৰিছিল। ইয়াৰ ফলত ভাৰতীয় জাতীয়তাবাদ বৃদ্ধি পালে আৰু শেষত ভাৰতৰ স্বাধীনতা আন্দোলনে বাট মুকলি হ'ল আৰু গান্ধীজীয়ে 1942 চনত আৰম্ভ কৰিলে ভাৰত ত্যাগ আন্দোলন। কেবিনেট মিছন আহিল 1946 চনত। কেবিনেট মিছন যুক্তৰাষ্ট্ৰৰ তেতিয়া প্ৰধানমন্ত্ৰী ক্লিমেণ্ট এটলিয়ে প্ৰণয়ন কৰা এক পদক্ষেপ। 1946 চনৰ ফেব্ৰুৱাৰী মাহত কেবিনেট মিছন ভাৰতলৈ প্ৰেৰণ কৰা হয়। কেবিনেট মিছনৰ একমাত্ৰ উদ্দেশ্য আছিল ভাৰতলৈ শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ কৰাৰ এক উপায় বিচাৰি উলিওৱা। প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা, যোগাযোগ আৰু মুদ্ৰাৰ ওপৰত ক্ষমতা থকা ভাৰতীয় সংঘৰ প্ৰস্তাৱ দিছিল কেবিনেট মিছনে। সংবিধান বিধানসভা অৰ্থাৎ ভাৰতৰ সংবিধানক খচৰা প্ৰস্তুত কৰিবলৈ এখন সংবিধান সভাৰ গঠনৰ পৰামৰ্শ আগবঢ়াইছিল। প্ৰাদেশিক স্বায়ত্তশাসন, প্ৰদেশসমূহৰ বাবে উল্লেখযোগ্য স্বায়ত্তশাসনৰ পৰামৰ্শ ইয়াৰ জৰিয়তে দিয়া হৈছিল। বেছিভাগ বিষয়ৰ ওপৰত ক্ষমতা দিয়া হৈছিল। গোটৰ সংবিধান, প্ৰদেশসমূহক ক, খ, গ ধাৰাত গোট খোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল। প্ৰতিটো গোটৰ নিজা নিজা কাৰ্যবাহী আৰু বিধানসভা থাকিব। বৰ্তমান যি ৰাজ্য আৰু ৰাষ্ট্ৰৰ ধাৰণা তাক অনা হৈছিল। অন্তৰ্বৰ্তীকালীন চৰকাৰ, ক্ষমতা সুচাৰুৰূপে হস্তান্তৰ কৰিবলৈ ভাৰতীয় নেতাৰ সৈতে অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনৰ পৰামৰ্শ আগবঢ়াইছিল। সংবিধান সভা, ভাৰত আৰু পাকিস্তানৰ বাবে যৌথ সংবিধান সভা। 1946 চনৰ 9 ডিচেম্বৰত বিধানসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়, অৰ্থাৎ সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। কিন্তু ইয়াক মুছলিম লীগে বৰ্জন কৰিছিল। মুছলিম লীগে পাকিস্তানৰ বাবে সুকীয়া এক বিধানসভাৰ দাবী তুলিলে। মাউণ্ট বেটেনৰ দ্বাৰা ভাৰতীয় স্বাধীনতা আইন 1947 এই আইন আহিল।
1947 চনৰ 26 জুলাইত গভৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেনে পাকিস্তানৰ বাবে এখন সুকীয়া সংবিধান সভা গঠনৰ কথাও ঘোষণা কৰিলে। এতিয়া আহিছোঁ সংবিধান প্ৰণয়নৰ বিষয়লৈ। 1947 চনৰ 14 আগষ্টত ভাৰতৰ বাবে সাৰ্বভৌম পৰিষদ পুনৰ একত্ৰিত হয়। তেওঁলোক একত্ৰিত হ'ল। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ সভাপতি নিৰ্বাচিত হয়। 7জন সদস্যৰ খচৰা সমিতিখন গঠন হ'ল, ড্ৰাফ্ট কমিটি। ডক্টৰ B.R. আম্বেদকাৰ এই খচৰা সমিতিৰ অধ্যক্ষ হিচাপে তেখেতে কাম কৰিছিল। ইয়াত বিভিন্ন ধৰণৰ সমিতি আছিল। সংবিধান প্ৰণয়ন কেন্দ্ৰীয় ক্ষমতা সমিতি, কেন্দ্ৰীয় সংবিধান সমিতি, প্ৰাদেশিক সংবিধান সমিতি, খচৰা প্ৰস্তুত সমিতি, মৌলিক অধিকাৰ আৰু সংখ্যালঘুৰ ওপৰত পৰামৰ্শদাতা সমিতি, কাৰ্যবিধিৰ নিয়ম সমিতি, ৰাজ্য সমিতি, জৱাহৰলাল নেহৰুৰ নেতৃত্বাধীন সমিতি অৰ্থাৎ ষ্টেৰিং কমিটি। আপোনালোকে শ্লাইডত দেখাৰ দৰে ডক্টৰ B.R. আম্বেদকাৰ এই সংবিধান সভাৰ অধ্যক্ষ আছিল আৰু ইয়াত বাকী যি 7জন সদস্য আছিল তেওঁলোক আছিল ক্ৰমান্বয়ে আল্লাদী কৃষ্ণস্বামী আয়াৰ, D.P. খৈতান, N. মাধৱ ৰাও, K.M. মুন্সী, N. গোপালস্বামী আয়েংগাৰ, T.T. কৃষ্ণমাচাৰী আৰু সৈয়দ মাহমুদ ছাদুল্লাহ। ইয়াৰ এই সৈয়দ মাহমুদ ছাদুল্লাহ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা সংবিধান ড্ৰাফ্ট কমিটিৰ খচৰা কমিটিৰ একমাত্ৰ প্ৰতিনিধি আছিল, অসম আৰু নৰ্থ ইষ্ট এৰিয়াৰ পৰা। এতিয়া বিভিন্ন সময়সমূহ ইয়াত এই শ্লাইডখনত দিবলৈ যত্ন কৰা হৈছে। আমি গুগলৰ পৰা এই শ্লাইডখন সংগ্ৰহ কৰিছোঁ। ইয়াত দেখুওৱা হৈছে যে ডিচেম্বৰ 9, 1946 চনত সংবিধান সভাৰ প্ৰথম সভাখন বহিছিল। তাৰপাছত আহিল ডিচেম্বৰ 11, 1946 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এই সমিতিখনৰ প্ৰেছিডেণ্ট অৰ্থাৎ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। 29 আগষ্ট 1947ত খচৰা সমিতি এপইণ্ট কৰা হৈছিল, নিয়োগ কৰা হৈছিল। 4 নৱেম্বৰ 1947ত যিখন খচৰা সংবিধান তাক উত্থাপন কৰা হ'ল 4 নৱেম্বৰ 1947ত। 26 নৱেম্বৰ 1949ত এই খচৰাখন মানে সম্পূৰ্ণ হ'ল, চাবলৈ সময় দিছিল। তাৰপাছত বিভিন্ন ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা চাবলৈ সময় দিছিল বিভিন্ন গোটক। ড্ৰাফটিং সম্পূৰ্ণ হ'ল বুলি ঘোষণা কৰিলে 26 নৱেম্বৰ 1949ত, যিটো আজি আমাৰ এই সংবিধান দিৱস, ইয়াত চহী হৈছিল। 24 জানুৱাৰী 1950ত এই হাতে লিখা যিখন সংবিধান তাত চহী কৰা হৈছিল আৰু 26 জানুৱাৰী 1950ত এই সংবিধান আমাৰ ভাৰতৰ নাগৰিকসকলৰ ওপৰত ইয়াক প্ৰৱৰ্তন কৰিলে। আমি নিজকে সংবিধানক সমৰ্পণ কৰিলোঁ। মন কৰিবলগীয়া কথা যে এই সংবিধান ৰচনাৰ বাবে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল আৰু সংবিধান খচৰা শেষ হোৱাৰ আগতে প্ৰায় 2000 মান ইয়াত 2000 এমেণ্ডমেণ্ট অৰ্থাৎ সংশোধনী কৰা হৈছে। এতিয়া আহিছোঁ বৈশিষ্ট্যলৈ। ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্যসমূহ হৈছে, আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, ই বিশ্বৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান। ইয়াক বিভিন্ন উৎসৰ পৰা আহৰণ কৰা হৈছে। ভাৰত চৰকাৰ আইন 1935, যিখন আমি মেৰুদণ্ড বুলি কৈছিলোঁ, আমেৰিকা, ব্ৰিটেইন, কানাডা, আয়াৰলেণ্ড আদি সংবিধানৰ বিভিন্ন উৎসৰ পৰা বিভিন্ন ধাৰণা ধাৰ কৰি লোৱা হৈছে। ই বহু ক্ষেত্ৰত কঠিন ৰিজিড আৰু বহু ক্ষেত্ৰত ফ্লেক্সিবল নমনীয়। ইয়াৰ স্থিৰতা আৰু অভিযোজন দুয়োটা নিশ্চিত কৰিবলৈ কঠিন আৰু নমনীয় বৈশিষ্ট্যৰ মিশ্ৰণ আছে। একক পক্ষপাতিত্বৰ সৈতে ফেডাৰেল ব্যৱস্থা ইয়াত দেখা যায়। এখন ভাৰত, কিন্তু তাত ফেডাৰেল ব্যৱস্থা। ইয়াৰ একটা শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ সৈতে ফেডাৰেল গাঁথনি আছে, যাৰ ফলত একক পক্ষপাতিত্বৰ সৃষ্টি হয়। সংসদীয় চৰকাৰৰ ৰূপ গণতন্ত্ৰৰ ৱেষ্টমিনিষ্টাৰ আৰ্হি গঠন কৰা হয়। সংসদীয় সাৰ্বভৌমত্ব আৰু ন্যায়িক আধিপত্যৰ সংশ্লেষণ। ই বিধায়িনী দল আৰু ন্যায়পালিকাৰ ক্ষমতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰে
আইনৰ শাসন ইয়াত আইনৰ শাসনৰ নীতি ৰক্ষা কৰা হয় য'ত আইনৰ আগত সকলো সমান সংহত আৰু স্বতন্ত্ৰ ন্যায়পালিকা ন্যায় ৰক্ষাৰ বাবে ইয়াৰ এক ঐক্যবদ্ধ আৰু স্বতন্ত্ৰ ন্যায়পালিকা আছে এতিয়া সংবিধানৰ আধিপত্য সংবিধান দেশৰ সৰ্বোচ্চ আইন সংবিধানত উল্লেখ কৰা পদ্ধতি অনুসৰি সকলো অংগই কাম কৰিব লাগিব আৰু সংবিধানত উল্লেখ থকা সীমাবদ্ধতা মানি চলিব লাগিব ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা মতে ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ভাৰতৰ সংবিধানৰ মৌলিক নীতিসমূহ যদি আমি সংবিধান সযতনে অধ্যয়ন কৰোঁ এই নীতিসমূহ দেখা যায় যি ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ বাবে ভেটি গঠন কৰিছে এইকেইটা হৈছে গণতান্ত্ৰিক সাৰ্বভৌমত্ব সমাজবাদ ধৰ্মনিৰপেক্ষতা মৌলিক অধিকাৰ ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতি ন্যায়িক স্বাধীনতা যুক্তৰাষ্ট্ৰ ব্যৱস্থা আৰু কেবিনেট চৰকাৰ এতিয়া আহিছোঁ কেইটামান প্ৰশ্নলৈ ভাৰতীয় সংবিধানখনৰ যিখন মূল পাণ্ডুলিপি তাত বিভিন্ন চিত্ৰ অংকন কৰা হৈছিল এই চিত্ৰবোৰ কোনে অংকন কৰিছিল অলংকৰণ কোনে কৰিছিল ইয়াৰ মূল শিল্পী আছিল আৰু কেইবাজনো আছিল কিন্তু মূল শিল্পী আছিল তাৰ উত্তৰটো হৈছে নন্দলাল বোস প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা তেখেত ভাৰতৰ সংবিধানৰ লগত কেনেদৰে জড়িত এই ভাৰতৰ সংবিধানৰ মূল যি পাণ্ডুলিপি তাত আখৰসমূহ এক বিশেষ ধৰণেৰে লিখা হৈছে আখৰসমূহ কলাত্মক ধৰণে উপস্থাপন কৰা এই কলাটোক কেলিগ্ৰাফি বুলি কোৱা হয় এই কেলিগ্ৰাফি মূল পাণ্ডুলিপিটোত কেলিগ্ৰাফি কৰিছিল অৰ্থাৎ নিজ হাতে নিজ কলমেৰে লিখিছিল প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাই আন এক প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ ভাৰতৰ সংবিধানখনৰ যি মূল পাণ্ডুলিপি তাক ভাৰতৰ পুৰণা সংসদ ভৱনত এক গেছ চেম্বাৰৰ ভিতৰত ৰখা হৈছে যাতে সংবিধানখন নষ্ট হৈ নাযায় এই গেছ চেম্বাৰটোৰ ভিতৰত কি গেছক এই সংবিধানখন সংৰক্ষণ কৰা হৈছে ইয়াৰ উত্তৰটো হৈছে নাইট্ৰজেন কাৰণ এই নাইট্ৰজেন গেছে সহজে বিক্ৰিয়া নকৰে যাৰ কাৰণে নাইট্ৰজেন গেছত কেৱল সংৰক্ষণ কৰিলে ইয়াৰ এই সংবিধানখনৰ কোনো ধৰণৰ হানি বিঘিনি নঘটিব বা যিটো এজিং এফেক্ট বুলি কয় ই পুৰণা নহ'ব ভাৰতীয় সংবিধানত পাৰ্টছ আছে 25টা ইয়াৰ প্ৰস্তাৱনা প্ৰিএম্বুল আছে এটা আৰ্টিকলছ অৰ্থাৎ অনুচ্ছেদ 448টা এপেণ্ডিচিছ আছে 5টা আৰু শিডিউল আছে 12টা কেইটামান দৰকাৰী তথ্য লগত কনষ্টিটিউশ্যন অফ ইউকেৰ পৰা পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আহিছে কনষ্টিটিউশ্যন অফ ইউনাইটেড ষ্টেটছৰ পৰা ষ্ট্ৰাকচাৰ অফ গভৰ্ণমেণ্ট আহিছে আইৰিছ কনষ্টিটিউশ্যনৰ পৰা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অনা হৈছে অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনৰ পৰা ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ অনা হৈছে ফ্ৰেন্সৰ পৰা অনা হৈছে আইডিয়েলছ অফ লিবাৰ্টি এণ্ড ইকুৱেলিটি কানাডিয়ান কনষ্টিটিউশ্যনৰ পৰা অনা হৈছে ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ্ছ বিটুইন চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্টছ ৰাছিয়ান কনষ্টিটিউশ্যনৰ পৰা ফাণ্ডামেণ্টেল ডিউটিজবোৰ অনা হৈছে জাৰ্মানীৰ পৰা অনা হৈছে দ্য প্ৰভিজন অফ ইমাৰ্জেঞ্চি ছাউথ আফ্ৰিকাৰ পৰা অনা হৈছে এমেণ্ডমেণ্টছ অফ কনষ্টিটিউশ্যনছ এণ্ড জাপানৰ পৰা অনা হৈছে দ্য ডিউ প্ৰচিডিউৰ অফ ল আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াবলৈ লৈছোঁ কমেণ্ট অংশত জনাব ডক্টৰ সচিদানন্দ সিনহা এই ভাৰতৰ সংবিধানৰ লগত কিদৰে জড়িত ডক্টৰ সচিদানন্দ সিনহা ভাৰতৰ সংবিধানৰ লগত কিদৰে জড়িত পুনৰবাৰ সকলোকে আজিৰ সংবিধান দিৱসৰ শুভকামনা জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ